প্রথম কোশ্চিন, ভারতীয় জাতীয় কংগ্রেসের যিকোনো দুজন নরমপন্থী নেতার নাম উল্লেখ করা। ইয়ার উত্তর হল উমেশ চন্দ্র বেনার্জী, সুরেন্দ্রনাথ বেনার্জী। নেক্সট কোশ্চিন, স্বাধীনতা লাভৰ সময়ত ভাৰতত ব্ৰিটিছ শাসিত প্ৰদেশ কিমানখন আছিল? ইয়াৰ উত্তৰ হ'ল 11খন। নেক্সট কোশ্চিন, ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ পশ্চিম আৰু উত্তৰ প্ৰতিবেশী দেশ দুখন কি কি? ইয়াৰ উত্তৰ হ'ল আফগানিস্তান আৰু নেপাল। নেক্সট কোশ্চিন, মাতৃভাষা মুদ্ৰণ আইন কেতিয়া গৃহীত হৈছিল? ইয়াৰ উত্তৰ হ'ল 1878 চনত। নেক্সট কোশ্চিন, ব্ৰিটিছৰ শাসনকালত ভাৰতীয়সকলে প্ৰথম কোন চনত স্বাধীনতা উদযাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1930 চনৰ 26 জানুৱাৰীত। নেক্সট কোশ্চিন, 1939 চনৰ ত্ৰিপুৰী কংগ্ৰেছৰ বাবে কাক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল সুভাষ চন্দ্ৰ বসুক। নেক্সট কোশ্চিন, কোনখন অধিৱেশনত আৰু কাৰ সভাপতিত্বত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল বোম্বাই অধিৱেশনত মৌলানা আব্দুল কালাম আজাদৰ সভাপতিত্বত। নেক্সট কোশ্চিন, কেবিনেট মিছন কেতিয়া ভাৰতত আহিছিল? ইয়াৰ উত্তৰ হ'ল 1946 চনত 23 মাৰ্চত। নেক্সট কোশ্চিন, কাৰ নেতৃত্বত কেবিনেট মিছন আহিছিল? ইয়াৰ উত্তৰ হ'ল লৰ্ড পেথিক লৰেন্স। নেক্সট কোশ্চিন, কোনটো ঘটনাৰ সৈতে ব্ৰিগেডিয়াৰ জেনেৰেল ডায়াৰ জড়িত আছিল? ইয়াৰ উত্তৰ হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ সৈতে। নেক্সট কোশ্চিন, স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ল চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কোশ্চিন, 1784 চনত বংগদেশৰ গভৰ্ণৰ জেনেৰেলৰ নিয়ন্ত্ৰণ লৈ অনা প্ৰেচিডেন্সি দুখন কি কি? ইয়াৰ উত্তৰ হ'ল মাদ্ৰাছ আৰু বোম্বাই প্ৰেচিডেন্সি। নেক্সট কোশ্চিন, ভাস্কৰ দা গামা কোন দেশৰ লোক আছিল? ইয়াৰ উত্তৰ হ'ল পৰ্তুগালৰ। নেক্সট কোশ্চিন, কোনে বৰ্তমানৰ জয়পুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হ'ল অম্বৰ ৰজা দ্বিতীয় জয়সিংহই। নেক্সট কোশ্চিন, কোন চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ল 1664 চনত। নেক্সট কোশ্চিন, ভাৰতৰ নৱজাগৰণৰ পিতৃ কোন? ইয়াৰ উত্তৰ হ'ল ৰাজা ৰামমোহন ৰায়। নেক্সট কোশ্চিন, কোনে উত্তম আশা অন্তৰীপ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল পৰ্তুগীজ নাবিক বাৰ্থল মিউডিয়াছ। নেক্সট কোশ্চিন, ভাৰতৰ প্ৰথম ৰেলপথ কোনখন? ইয়াৰ উত্তৰ হ'ল বোম্বাইৰ পৰা থানেলৈ। নেক্সট কোশ্চিন, কিমান চনত ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1800 চনত কলিকতাত। নেক্সট কোশ্চিন, হায়দৰাবাদ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হ'ল নিজাম উল মুল্ক। নেক্সট কোশ্চিন, পানিপথৰ তৃতীয় যুদ্ধত আফগানসকলৰ মূল প্ৰতিদ্বন্দ্বী কোন আছিল? ইয়াৰ উত্তৰ হ'ল মাৰাঠাসকল। নেক্সট কোশ্চিন, পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? ইয়াৰ উত্তৰ হ'ল চিৰাজ উদ্দৌলা। নেক্সট কোশ্চিন, পীঠৰ ভাৰত আইন গৃহীত হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ল উইলিয়াম পিট। নেক্সট কোশ্চিন, ফৰ্ট উইলিয়াম কলেজ কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ল লৰ্ড ৱেলছলিয়ে। নেক্সট কোশ্চিন, কোনখন নগৰক 19 শতিকাৰ ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল ঢাকা।